ছটিয়াত পুৱাই বজ্ৰপাতৰ ফলত এলবি ৰোডৰ নিবাসী ৰাজীৱ শইকীয়া নামৰ এক ব্যক্তিৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন। শইকীয়াৰ বাসগৃহৰ বৈদ্যুতিক তাঁৰসমূহ ছিঙি যোৱাৰ লগতে বাসগৃহৰ বৈদ্যুতিক সা সামগ্ৰীসমূহৰ বিস্তৰ ক্ষতি হয়। বাসগৃহৰ সমীপত থকা খেৰৰ মেজিটো দাও দাওকৈ জ্বলি উঠে আৰু ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ ব্যৱস্থা গ্ৰহণ। যেতিয়া সময় 7:30 বাজিছে মই সিফালে কোৰ মাৰি আছো, আৱাজ এটা শুনিছো, লগত দেখিছো ঘৰখন মোৰ গোটেই ধোঁৱা আৰু লগতে মেজিটো আছিল ওচৰতে, মেজিটো জ্বলি গ'ল। তাৰপিছত মই দৌৰ মাৰি আহিছো, বাইকে মানে এইফালে চিঞৰিছে, এবাৰ পোৱালিকেইটা যেন তেন ঘৰখন পাৰ কৰি দিছো বেলেগ এখন ঘৰলে। ক্ষতি মানে মোৰ মেজিটো জ্বলিল, এইফালে ৱায়াৰিং চেটিয়া দেখিছে, এইবিলাক জ্বলি গ'ল। মানে প্ৰথমতে গোটেই ঘৰখন ধোঁৱা হৈ গৈছে, গোটেই ঘৰখন ধোঁৱা হৈছে। আপোনাৰ ভয় খাই গৈছে ন? ভয় খাইছো, পুৰা ভয়। মোৰ বৈদ্যুতিক যিখিনি তাঁৰ আছিলে, তাৰমানে ইলেক্ট্ৰনিক সামগ্ৰী, ধৰক ফেন, টিভি, ফ্ৰিজ আৰু হয়তো টমটমখন মই চোৱা নাই, টমটমখনো যাব পাৰে। তাৰ চিকিৎসা ইতিমধ্যে মানে এইসমূহৰ ক্ষতি হৈছে। ছটিয়াৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, আছাম নিউজ।